The truth is a damn hard pill to swallow. I'm reaching out, but all I feel is hollow. I wanna make you work, but all I do is make you worse. The truth is a नमस्कार मैं यूट्यूब चैनल यार अपना दादा बाजार जिला नमस्कार मोर नाम श्री सञ्जीव शइकिया मैं बाजार जिला उन्नति मटर चौक আপোনালোকে ইয়াতে যিকোনো ধৰণৰ বাইকে পাব বাজাৰৰ সকলো সামগ্ৰী পোৱা যাব ফাইনেন্সৰে পাব ফাইনেন্সত পাব আৰু কেছত পাব ফাইনেন্স যিকোনো ফাইনেন্সত আহিব স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বাজাজ পালচাৰ 220 Bs6 2021 ব্লু এণ্ড হোৱাইট কালাৰ গ্ৰাফিক্স একদম লিজেণ্ডাৰী বাইক হয় চাওক বাইকখন এবাৰ আপোনাৰ হাফ ফেয়াৰিঙৰ বাইক হয় এখন আপোনাৰ চাওক হাফ ফেয়াৰিঙৰ বাইক নিউ গ্ৰাফিক্স আহিছে আপোনাৰ হোৱাইট ব্লেক এণ্ড ব্লু গোটেই গাড়ীখনতে আছে আপোনাৰ চাওক নিউ গ্ৰাফিক্স হোৱাইট ব্লু এণ্ড ব্লেক তিনিটা কালাৰ অপশ্যন আছে আগৰখনত নাছিলে এখনত আছে বৰ্তমান আপোনাৰ ফ্ৰণ্ট মাউণ্ট গাৰ্ডত কাৰ্বন ফিনিছ আছে হোৱাইট কালাৰ ষ্টিকাৰিং ব্লেক এণ্ড হোৱাইট ষ্টিকাৰিং আছে ৰিফ্লেক্টৰ আছে টায়াৰত আপোনাৰ এলয় হুইল হয় ব্লেক কালাৰ হোৱাইট ষ্টিকাৰিং আছে আৰু টায়াৰৰ সাইজ হ'ল আপোনাৰ টায়াৰৰ সাইজ আপোনাৰ ফ্ৰণ্টৰ টায়াৰ সাইজ 90/19 17 ইঞ্চ এলয় আৰু ফ্ৰণ্টৰ ডিস্কৰ সাইজ আছে 280 mm উইথ ABS আছে উইথ ABS তাৰপিছত আৰু আপুনি হেৰি পাব গাৰ্ড পাব লেগ গাৰ্ড পাব আৰু ইঞ্জিন হ'ল আপোনাৰ 4 ষ্টক 2 ভাল্ভ 2 স্পাৰ্ক Bs6 FI অইল কুল ইঞ্জিন ঠিক আছে আৰু আপুনি ব্ৰেক শ্বু পাব আপুনি চাওক ফুট পেচ ভৰি দিয়া সেইটো আৰু চাইলেঞ্চাৰ চাওক এবাৰ বহুত ডাঙৰ চাইলেঞ্চাৰ হয় ৰিয়েৰ টায়াৰৰ চাইজ হ'ব আপোনাৰ 120/18 17 ইঞ্চ এলয় আৰু ৰিয়েৰ যোনটো ব্ৰেকৰ চাইজ হ'ব 230 mm আৰু হোৱাইট কালাৰ ষ্টিকাৰিং আছে এলয় হুইলত চাওক হোৱাইট কালাৰ ষ্টিকাৰিং আছে চাওক তাত মেনশ্যন আছে পিছ চাইডটো চাই লওক এবাৰ ফুল LED টেইল লাইট হয় চাওক আপোনাক মই ফ্ৰণ্টৰ পৰা এবাৰ ভিউটো দেখাই আছোঁ চাওক 220F ৰেজিং গ্ৰাফিক্স ব্লু কালাৰ এণ্ড হোৱাইট আৰু চাওক স্প্লিট চিট আছে গ্ৰেব্ৰেল আছে আৰু ৰিয়েৰ যিটো ছাছপেনশ্যন 5-way এডজাষ্টেবল নাইট্ৰছক্স এবজৰ্বাৰ হয় ভৰি দিয়াৰ পিছত ফ্ৰণ্টত ভৰি দিয়া 5 স্পীড গিয়াৰ বক্স আছে ইঞ্জিন কাট অফ চেঞ্চাৰ আছে ডাবল ষ্টেণ্ড আছে ইঞ্জিনৰ আপোনাৰ মেক্স পাৱাৰটো মই ক'লোৱে সেইখিনি কথা আপোনাক 220 cc হয় ফ্ৰণ্ট টেংক পেড আছে হোৱাইট কালাৰ ষ্টিকাৰিং আছে লগত ফিউল টেংক কেপাচিটি আপোনাৰ 15 লিটাৰ হয় আৰু ফ্ৰণ্টৰ মিটাৰটো চাওক এবাৰ ডিজিটেল প্লাছ এনালগ মিটাৰ হয় 12,000 RPM লৈকে আছে এইপিনে স্পীডটো ওলায় ইয়াত ইণ্ডিকেটৰবিলাক ইয়াত ৰিছেট ছুইচ কি চেইন কি ভৰাটো তাৰপিছত আপোনাৰ গ্লাছ হাই বিম ল' বিম পেচ ইণ্ডিকেটৰ হৰ্ণ আৰু ক্লিপ অন হেণ্ডেল বাৰ হয় চাওক বহুত কমফৰ্টেবল হয় হেণ্ডেল এই বাইকখনৰ 220 বাজাজ আপোনাৰ কিল ছুইচ আছে চেল্ফ ষ্টাৰ্ট আছে ফ্ৰণ্ট ফেয়াৰিংটো চাই লওক ব্লু এণ্ড হোৱাইট কালাৰ বাইকখনৰ মই আপোনাৰ ছাইড যোনটো ভিউটো দেখাই আছোঁ চাওক ছাইড লুকটো দেখাই আছোঁ এই বাইকখনৰ ইঞ্জিনৰ কথা ক'বলৈ গ'লে আপোনাৰ ইঞ্জিনৰ যিটো পাৱাৰ মেক্স পাৱাৰ হ'ল 20.4 PS 8,500 RPM আৰু মেক্স টৰ্ক আৰু 18.5 mm 7,000 RPM
এইকেইখনৰ ৰেড এণ্ড ব্লেক কালাৰ এটা আছে চাওক মই দেখাই আছোঁ দেখিলে এই বাইকখনৰ আপোনাৰ এক শ্ব'ৰুম প্ৰাইচ হয় মৰিগাঁৱত 1,35,700 এক শ্ব'ৰুম প্ৰাইচ হয় আৰু অনৰোড প্ৰাইচ হ'ব এখনত 1,50,500 আৰু ডাউন পে'মেণ্ট আপুনি 50,000 টকা দি এখন মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা লৈ যাব পাৰিব চাওক নিউ গ্ৰাফিক্স ৰেড এণ্ড ব্লেক কালাৰটো বহুত সুন্দৰ হয় ফেমিলিৰ কাৰণে এখন ধুনীয়া বাইক সিটো দীঘল আছে ডুৱেল চিট আছে ফ্ৰণ্ট ফেয়াৰিংটো চাওক আৰু ABS এই বাইকখনৰ যদি ৱেটৰ কথা ক'ব যাওঁ আপোনালোকক 160 কেজি হয় আৰু যদি মাইলেজৰ কথা ক'ব যাওঁ 40 to 45 কোম্পানীয়ে ক্লেইম কৰিছে আপোনাৰ ৰাইডিং ষ্টাইলৰ ওপৰত ডিপেণ্ড কৰে আপুনি কেনেকৈ চলায় এনেকুৱা ধৰণৰ ৰিলেটেড ভিডিঅ' চাই থাকিবলৈ আপুনি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰে যদি শ্বেয়াৰ কৰিব ধন্যবাদ আজিলৈ ইমানেই